এবাৰ বিজয়নগৰৰ ৰজা কৃষ্ণদেৱ ৰায়ৰ মাতৃৰ মৃত্যুসজ্জাত এটি ইচ্ছা জাগিল। তেওঁ বৰকৈ আম খাবলৈ মন গ'ল। কিন্তু দুৰ্ভাগ্যবশতঃ সেই সময়ত আমৰ বতৰ নাছিল। ৰজাই বহুত চেষ্টা কৰিও ক'ৰবাৰ পৰা কেইটামান আম যোগাৰ কৰিলে যদিও আমকেইটা আনি পাই মানে মাতৃৰ মৃত্যু হ'ল। ৰজা বৰ দুখী হ'ল। তেওঁ ভাবিলে যে মাকৰ শেষ ইচ্ছা পূৰণ নোহোৱাৰ বাবে তেওঁৰ আত্মাৰ সদ্গতি নহ'ব। এই কথাৰ সুযোগ লৈ ৰাজসভাৰ ধূৰ্ত ব্ৰাহ্মণসকলে ৰজাক ক'লে, মহাৰাজ, আপুনি মাতৃৰ আত্মাৰ শান্তিৰ বাবে 100জন ব্ৰাহ্মণক সোণৰ আম দান কৰিব লাগিব। তেতিয়াহে তেওঁৰ আত্মা মুক্ত হ'ব। ৰজাই ব্ৰাহ্মণসকলৰ কথা মানি ল'লে আৰু সোণৰ আম বিতৰণৰ আয়োজন কৰিলে। তেনালীৰামে গম পালে যে এই ব্ৰাহ্মণসকলে কেৱল ৰজাক ঠগি সোণৰ আম ল'বলৈহে এই ফাণ্ড পাতিছে। তেওঁ ব্ৰাহ্মণসকলক এশিকনি দিবলৈ এটা বুদ্ধি পাঙিলে। সোণৰ আম বিতৰণৰ দিনা তেনালীৰামে ব্ৰাহ্মণসকলক ক'লে যে তেওঁ মৃত মাতৃৰ আত্মাৰ সদ্গতিৰ বাবেও তেওঁ কিছু দান কৰিব বিচাৰে। ব্ৰাহ্মণসকল লোভত পৰি তেনালীৰামৰ ঘৰলৈ গ'ল। তেনালীৰামে ঘৰৰ দুৱাৰ বন্ধ কৰি লোহাৰ শলা কিছুমান জুইত গৰম কৰিবলৈ ধৰিলে। ব্ৰাহ্মণসকলে ভাবিছিল কিবা দামী বস্তু পাব, কিন্তু তেনালীৰামে একোটা তপত লোহাৰ শলা লৈ তেওঁলোকৰ ওচৰলৈ আহিল। ব্ৰাহ্মণসকলে চিঞৰি উঠিল, তেনালী, তুমি এইবোৰ কি কৰিছা? তেনালীৰামে অতি ভদ্ৰভাৱে ক'লে, মহাৰাজৰ দৰে মোৰ মাতৃৰো শেষ ইচ্ছা এটা আছিল। তেখেতৰ বাতবিষ আছিল। সেয়েহে তেওঁ বিচাৰিছিল যে মৃত্যুৰ আগত কোনোবাই তেওঁৰ ভৰিত গৰম লোহাৰ শেক দিয়ক। এতিয়া যিহেতু তেওঁ নাই, আপোনালোকক শেক দিলেহে তেওঁৰ আত্মাই সদ্গতি পাব। ব্ৰাহ্মণসকলে নিজৰ ভুল বুজিব পাৰিলে। তেওঁলোকে বুজিলে যে ৰজাৰ মাকৰ যদি আম খোৱাৰ শেষ ইচ্ছা সোণৰ আমেৰেহে পূৰণ হয়, তেন্তে তেনালীৰ মাকৰ শেক লোৱাৰ ইচ্ছাও সেই তপত শলাৰেহে পূৰণ হ'ব। তেওঁলোকে লজ্জিত হৈ ৰজাৰ পৰা লোৱা সোণৰ আমবোৰ উভতাই দিলে আৰু তাৰ পৰা পলাই লৰ দিলে। তেনালীৰামৰ বুদ্ধিৰ বাবে ৰাজকোষৰ সম্পত্তি ৰক্ষা পৰিল আৰু ৰজায়ো নিজৰ ভুল বুজি পালে।